হেল্ল' এভৰিৱান, সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু বিহু বুলি সকলোৰে নিশ্চয় লাড়ু পিঠা বনোৱা হৈয়ে গ'ল। আমি মা আৰু মই দুইজনে মিলি বনোৱাত লাগি আছোঁ কিবা কিবি। তাকে ভাবিছোঁ আজি আপোনালোকৰ লগত এটা পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। আজি মই বনাবলৈ গৈ আছোঁ গিলাচ পিঠা। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কোনোবাই যদি এতিয়ালৈকে এই পিঠাটো বিহু বুলি বনোৱা নাই, তেনেহ'লে মোৰ লগতে ভিডিঅ'টো চাই চাই ষ্টাৰ্ট কৰি দিয়ক বনাবলৈ। খাবলৈ খুব টেষ্টি হয়। আৰু আহক এতিয়া ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰোঁ। গিলাচ পিঠা বনাবৰ বাবে এয়া কেৰাহী এটা গৰম কৰি লৈছোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। আৰু তাৰপিছতে এয়া নাৰিকল ৰুকি থৈছিলোঁ, সেইখিনিও ইয়াতে দি লৈছোঁ। নাৰিকল ৰুকা অলপমান বেছিকৈ আছে বাচনটোত, কাৰণ মায়ে বেলেগ পিঠাত দিবলৈ একেলগে ৰুকি লৈছোঁ গোটেইখিনি। আৰু তাৰপিছত এতিয়া গৰম কেৰাহীত এইখিনি ভালদৰে ভাজি ল'ম। আৰু এতিয়া ইয়াতে দিছোঁ গুড় বা মিঠৈ যি কয় আপোনালোকে, অকণ অকণকৈ দি গোটেইখিনিতে ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু মিঠৈটো এনেকৈ গৰম কৰি ভাজি থাকিলে নিজে গলি যায়। আৰু গলি পেলাই গোটেইখিনি আঠা আঠা হৈ যাব লাগিব। আৰু এয়া চাওকচোন, ভালকৈ মিক্স হৈ গৈছে আৰু ধুনীয়াকৈ আঠা আঠা হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া এটা বাচনত 2 কাপ চুজি লৈছোঁ। আপোনালোকে চুজিৰ সলনি পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। বৰা চাউলৰ বাহিৰে যিকোনো বেলেগ চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিলেই হ'ল, নহ'লে চুজি দিও বনাব পাৰে। আৰু এয়া এতিয়া সৰু চামুচ এখনেৰে 3 চামুচ চেনি দিছোঁ। আৰু টেষ্টটো বেলেঞ্চ হ'বৰ বাবে এচিকুটমান নিমখ দিছোঁ। আৰু তাৰপিছত এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম। আপোনালোকে ইয়াতে পাউডাৰ গাখীৰো অলপমান ইউজ কৰিব পাৰে, 2 চামুচমান। মই দিয়া নাই বাৰু। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া 1 কাপ আমুল তাজা গাখীৰ লৈছোঁ। আৰু এইখিনি অকণ অকণকৈ মিক্স কৰি ভালদৰে এই ডোটো বনাই ল'ব লাগিব। আপোনালোকে গাখীৰখিনি একেবাৰতে দি নিদিব এই পিঠাটো বনালে, নহ'লে বেছি পাতল হৈ যাব আৰু তেতিয়া পিঠাটো ভালকৈ নহ'ব। গতিকে অকণ অকণকৈ মিক্স কৰি গোটেইখিনি সানি থাকিব। আৰু ময়ো এনেকৈ অকণ অকণকৈ দি গোটেইখিনি মিক্স কৰি আছোঁ। আৰু বাৰে বাৰে এনেকৈ লৰাই আছোঁ যাতে গোটেইখিনিতে মিক্স হৈ যায়গৈ। তাৰপিছত ইয়াতে দিছোঁ বেকিং ছ'ডা অলপমান, আৰু এইখিনিও ভালকৈ মিক্স কৰি ল'ব লাগিব। আৰু এয়া দেখিছেনে, এতিয়া টান টান হৈ গৈছে। মানে 1 কাপ গাখীৰতে এইটো নহ'ব, আৰু অকণমান গাখীৰ ইয়াতে মিলাব লাগিব। আপোনালোকৰো যদি এইটো ডাঠ হৈ যায়, তেনেহ'লে আৰু অকণমান গাখীৰ নিজৰ জোখমতে মিলাই ল'ব। ময়ো মিলাই লৈছোঁ। আৰু এয়া এতিয়া দেখিছেনে, ডোটো একেবাৰে ডাঠো হোৱা নাই, পাতলো হোৱা নাই, এনেকৈ মিডিয়াম চাইজত ৰাখি দিব। আৰু তাৰপিছত এতিয়া গ্লাছ লৈছোঁ, আৰু গ্লাছতে মই ধুনীয়াকৈ ৰিফাইন অকণমান সানি লৈছোঁ। আপোনালোকে ঘিউ সানিব পাৰে। আৰু তাৰপিছতে এতিয়া এয়া মিঠৈ আৰু নাৰিকলৰ যোনখিনি মই বনাই থৈছিলোঁ, সেইখিনিৰে এটা পুৰ বনাই ল'ম। মানে এনেকৈ হাতেৰে ভাঁজ দি দীঘলীয়াকৈ এটা শ্বেপ দি ল'ম। এতিয়া এটা গ্লাছত এইখিনি ভালদৰে সুমুৱাই ল'ম। আৰু আপোনালোকেও এইটো ভালদৰে এইখিনি দি ল'ব। আৰু তাৰপিছত এই পুৰটো ইয়াৰে মাজত সুমুৱাব লাগিব। গতিকে পুৰটো বনাওঁতে সাৱধান হ'ব যাতে অকণমান ডাঠ হয়, নহ'লে ভাঙি যাব। আৰু তাৰপিছতে এয়া দি ল'লোঁ। এনেকৈ গোটেইকেইটা গ্লাছ ৰেডি কৰি লৈছোঁ মই। আৰু তাৰপিছত এয়া কুকাৰ এটা বহাই ইয়াতে পানী অলপমান দি তাৰ ওপৰত এয়া গিলাচখিনি দি লৈছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে ভাপত সিজিবলৈ দিম। আৰু প্ৰেছাৰ কুকাৰত বনালে এটা কথা মন কৰিব, যাতে হুইচেলটো খুলি থয়, আৰু নহ'লে হুইচেল মাৰাই দিলে বেয়া হৈ যাব। গতিকে ভাপত সিজিবলৈ দিম। গতিকে হুইচেলটো খুলি লৈছোঁ মই। আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ ভাপত সিজাই ল'লোঁ। আৰু এয়া চাওক, এতিয়া ৰেডি হৈ গৈছে, ফুলি আহিলে ধুনীয়াকৈ। আৰু তাৰপিছত অলপ সময় ঠাণ্ডা হোৱাৰ পিছত এয়া মই গোল গোলকৈ কাটি লৈছোঁ। দেখিবলৈও ধুনীয়া হৈছে, আৰু লগতে এনেকৈ খাবলৈ খুবেই টেষ্টি হয়। এবাৰ বনাই ট্ৰাই কৰি চাব দেই। আজিলৈ ইমানেই, বাই।